তো স্বাগতম জনাইছোঁ ৰিংকিমণি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। আমি গৈ আছোঁ কৃষ্ণাংগী আৰু মই ফুৰিবলৈ। এয়া কৃষ্ণাংগী আৰু মই আমি গৈ আছোঁ এনেই ৰাস্তা অকণমান ওলাই। কৃষ্ণাংগী টোপনিৰ পৰা উঠি কান্দিব ধৰিছে, তাই মানে অকণমান ফুৰিবলৈ যায়, সেইকাৰণে এনেই ৰাস্তাৰে ওলাই আহিছোঁ। তাইও হাঁহখিনি চাই আছে, তাই হাঁহখিনি চাই বিৰাট ভাল পায়। এইটো হৈছে গাঁৱৰ মন্দিৰ। এয়া কৃষ্ণাংগীৰ ফূৰ্তি দেখিছেনে? ফুৰিব আনিলে যে ইমান ভাল পায় নহয়। এইটো ৰাস্তাৰে আমি যিটো ৰাস্তাৰে গৈ আছোঁ, ৰাস্তাৰে দৌলগোবিন্দ মন্দিৰলৈ যাব পাৰি, তাৰপিছত দীৰ্ঘেশ্বৰী মন্দিৰলৈও যাব পাৰি। এইটো ইফালেদি পাহাৰৰ ওপৰত উঠি যাব লাগে, আৰু আনফালে টাৰ্ণিংটো যে দেখিছে, টাৰ্ণিংটোৰ পৰা ৰাইট চাইডে ইফালে দীৰ্ঘেশ্বৰী আৰু দৌলগোবিন্দ যোৱা ৰাস্তা এইটো। কৃষ্ণাংগীয়ে দেউতাকৰ লগত কথা পাতি আছে কিবা কিবি। আজিকালি অলপ অলপ ক'ব পাৰে যে, কিবা নহয় কিবা কৈয়ে থাকে, সেইকাৰণে আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। সেয়া কৃষ্ণাংগী আৰু মই আমি ৰখি আছোঁ বাছৰ কাৰণে। হাজবেণ্ড যিহেতু আজি নাযায়, সেইকাৰণে আমি বাছতে যাম। এই পিছফালে এইটো মন্দিৰ, আমি ৰখি আছোঁ। এয়া আমি এইমাত্ৰ আহি পালোঁ। কৃষ্ণাংগীক কাপোৰ সলাই দিলোঁ, মই কাপোৰ সলোৱাই নাই, আহি পাওঁতে দেৰিয়ে হ'ল, 5 বাজিয়ে গ'ল। তো এতিয়া চাহ পানী খাই লওঁ, পিছত লগ পাই আছোঁ। এইফালে গধূলি ভণ্টিয়ে পিঠা বনাই আছে। লাৰু আগতে বনালে, আজি পিঠাখিনি বনাই আছে, সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। মই কিন্তু পিঠা বনাব নাজানো, ভণ্টিয়ে জানে পিঠা বনাব। তো মা আৰু তাই দুয়োজনীয়ে লগ হৈ বনালে। অকণমান পূজালৈ ওলাই আহিলোঁ, ভাবিলোঁ কৃষ্ণাংগীক অকণ দেখুৱাই লৈ যাওঁ। এয়া কৃষ্ণাংগী। আজি ষষ্ঠী পূজাৰ ৰাতি হয়, অকণমান কৃষ্ণাংগীক দেখুৱাবলৈ আহিছিলোঁ। কৃষ্ণাংগীয়ে হাতেৰে চাপৰি বজাই আছে, সংকীৰ্তন ধৰি থকা দেখা পাই তাইৰো মানে চাপৰি বজা লাগিছে আৰু। ভণ্টিয়ে মোবাইলটো উলিয়াই লৈ থাকোঁতে ভণ্টিৰ ফালে চাইছে কি কৰি আছে তাই। এয়া কৃষ্ণাংগীয়ে ৰাতি 12টা বজাত মাহীয়েকৰ লগত কি কৰি আছে দেখিছেনে? মই টোপনিয়ে যাই আছোঁ, গমেই নাপাওঁ। মাহীয়েকে ভিডিঅ' কৰি থৈছে। এয়া এইফালে ভণ্টিয়ে গাঁঠি আছে মোৰ চাদৰখনৰ কাৰণে দহি। মই কালি পিন্ধি দেখুৱাম আপোনালোককো, কেনে লাগে ক'ব। এইফালে এয়া কৃষ্ণাংগী ডান্স কৰি আছে। কৃষ্ণাংগীয়ে দেখিছেনে? আজি পিছদিনাখন হয়, আজি সপ্তমী পূজা। কৃষ্ণাংগীক মই এতিয়া ৰেডি কৰি দিম, তাই আইতাকৰ লগত পূজা চাবলৈ যাব। কৃষ্ণাংগীক পূজাত যাবলৈ ৰেডি কৰি দিলোঁ। কৃষ্ণাংগীয়ে পূজাত যাব মাৰ লগত। টাটা টাটা। আমাৰ কৃষ্ণাংগীক চাওক, দেখিছেনে? ইয়াৰে ফুলখিনি তাইক লাগে চুব দিব। চাওঁ মা, এইফালে চাওঁ, চোনা। এয়া আমাৰ কৃষ্ণাংগী পূজা চাই আহিলে, দেখিছেনে? কাণ খজুৱাব ধৰিছে। হাঁহি চাওক, খোজ কাঢ়িব পায়। এয়া মই পূজাত যাবলৈ ৰেডি হৈ ল'লোঁ। কৃষ্ণাংগী গ'ল দেউতাৰ লগত, মই ৰেডি। হীৰাহঁতো যাব আৰু কাষৰ দুজনীমান বাইদেউ ভণ্টিও আছে, সিহঁতো যাব। একেলগে যাম, আজি ডেন্স আছে, আপোনালোকক লগ পাম, সিহঁতকো দেখুৱাই দিম অলপ। এয়া আমি গৈ আছোঁ কৃষ্ণাংগী আৰু মই, লগতে আমাৰ খুৰী। আপোনালোকক লগ পাম পূজাত।
এয়া আমি পূজাত গৈ আছোঁ, যিহেতু তাত মাইকত গান বাজি আছে, সেইকাৰণে চাউণ্ডটো মিউট কৰি দিছোঁ। এইফালে এয়া আমাৰ ভণ্টি, এয়া ঘৰৰ কাষৰ বাইদেউ হীৰা, ভণ্টি চব পঢ়ি আছিল। পঢ়ি আছোঁ একেলগে গোটেইখিনি। এইবাৰ পূজাৰ মঞ্চখন মোৰ বৰমা আৰু খুৰাৰ নামত দিছে। এইফালে এজনী বাইদেউ, এইজনী ভণ্টি। এইফালে মঞ্চ উদ্বোধনী কৰি আছে, অলপ পিছতে ডেন্স আৰম্ভ হ'ব। এতিয়া সময় হৈছে 11:22 আৰু কৃষ্ণাংগী এতিয়াও টোপনি যোৱা নাই, পূজা চায়ে আছে। থিয় হৈ লৈছে চিয়াৰত, দুয়োটাইৰ হাঁহি। কৃষ্ণাংগী এতিয়াও টোপনি যোৱাই নাই, খেলতে বিজি। এতিয়া 12:30 হৈছে আৰু আমি চায়ে আছোঁ ডান্স। এয়া আমি পূজা চাই ঘৰলৈ যাই আছোঁ। এতিয়া বাজিছে ৰাতি 1টা। কৃষ্ণাংগী টোপনি গ'ল, তাইক মাহীয়েকে লৈ আছে। আমি ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই।